কোনে কয় কান্দিলেই যে মানুহৰ দুখ বুজিব পাৰি বুলি? কেৱল কান্দিয়েই জানো দুখ প্ৰকাশ কৰিব পাৰি? কেতিয়াবা মৌন হৈ থকা মানুহলৈ চাবাচোন। উচুবিব খোজা মনটোক জোৰকৈ স্তব্ধ কৰি ৰাখিবলৈ জানো সহজ? জীৱনৰ বেছিভাগ সময় যি মৌন হৈ থাকে, নিজকে অকলশৰে লুকুৱাই ৰাখিব বিচাৰে, সেইসকলক চাবা, যিয়ে নিজৰ মাজতে বিষাদৰ একুৰা জুই লৈ কেনেকৈ জীয়াই থাকে, কেনেকৈ হাঁহি থাকে সকলো সময়তে। ভালে আছো বুলি হাঁহি হাঁহিয়ে ক'বলৈ জানো সহজ? কিমান কঠিন, কিমান কষ্টকৰ মনৰ মাজৰ বিষাদবোৰ ডায়েৰীৰ ৰোকা পৃষ্ঠাত নীলা চিয়াহীৰ বোলেৰে শিৰোনাম সজাবলৈ। মিছা হ'লে জানো থমকি ৰয় অনুভৱ লিখিবলৈ? নহয়। প্ৰত্যেক ব্যক্তিয়ে একোখন মুখা পিন্ধি নিজকে লুকুৱাই ৰাখিছোঁ আমি। কোনোবাই প্ৰকাশ কৰিব বিচাৰে আৰু কোনোবাই নিবিচাৰে। কোনোবাখিনিত স্থবিৰ হৈ ৰৈ যায়। নিসংগতাৰ কাৰাগাৰত নিজকে বন্দী কৰিবলৈ যিমান সহজ, ঠিক তেনেকৈ নিসংগতাৰ কাৰাগাৰৰ পৰা নিজকে মুক্তি দিবলৈ সিমানেই কঠিন। জীৱনৰ গ্ৰন্থখন চকু ফুৰাই পঢ়িবলৈ সহজ, কিন্তু প্ৰতিটো পৃষ্ঠাৰ এটি এটি শব্দ পঢ়িবলৈ সহজ নহয়ও। কিমান দিন আমি জীৱনৰ গ্ৰন্থখন জপাই থ'ব পাৰিম? এদিন হয়তো জীৱনৰ গ্ৰন্থখনৰ প্ৰতিটো পৃষ্ঠা উৱলি যাব, কিন্তু স্মৃতিবোৰ জানো হেৰাই যাব? জীৱনৰ কিছু স্মৃতি, কেতিয়াবা সুখৰ আৰু কেতিয়াবা বিষাদৰ। আমি কোনেও ক'ব নোৱাৰোঁ আমাৰ জীৱনৰ কোনো ধৰণৰ স্মৃতি নাই বুলি। নিজৰ সংগী বুলি যেতিয়া নিসংগতাক পৰিচয় দিয়া হয়, তেতিয়া কেনেকুৱা অনুভৱ হয়, সেয়া নিসংগতাৰ প্ৰেয়সীয়ে বুজে। ধিমি ধিমিকৈ জ্বলি থকা জীৱনৰ পোহৰকণো হেৰুৱাব কোনেও নিবিচাৰে, কিন্তু কেতিয়াবা হেৰাই যায় সকলো সময়ৰ সোঁতত। দীঘল হৈ পৰি থকা ৰাতিটোৱে সুধিলে